পোনপ্ৰথমে আপোনালোক সকলোকে ৰত্নগিৰি জ্যোতিক অধ্যাত্ম কেন্দ্ৰৰ ফালৰ পৰা মই শ্ৰী তীৰ্থৰঞ্জন গোস্বামী শাস্ত্ৰীয়ে সকলোকে সুপ্ৰভাত জনাইছোঁ। দিনটো সকলোৰে বাবে সুন্দৰ আৰু মংগলময় হোৱাৰ কামনা কৰিছোঁ। আমি পুনৰ 7 আগষ্টৰ পৰা 13 আগষ্টলৈ অৰ্থাৎ অসমীয়া 21 শাওনৰ পৰা 27 শাওনলৈকে এই এসপ্তাহৰ বাবে 12টা ৰাশিৰ ৰাশিফললৈ আপোনালোকৰ মাজত আকৌ পুনৰ উপস্থিত হৈছোঁ। গতিকে আপোনালোকে চাই থাকিব দৈনিক ৰাশিফল, এই সপ্তাহৰ ৰাশিফল। আমি পোনপ্ৰথমতে সময় নষ্ট নকৰি আমি পোনপ্ৰথমতে আহিছোঁ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো কিছু অশুভ বুলি পৰিগণিত হৈছে। তেওঁলোকৰ কৰ্মব্যস্ততা বাঢ়িব যদিও তেওঁলোক সামাজিকভাৱে অপদস্থ হোৱাৰ সম্ভাৱনা আছে। আৰু নতুন কৰ্মৰ সন্ধান পাব যদিও কৰ্মত পৰিৱৰ্তন থাকিব, কৰ্মত অশান্তি থাকিব, কৰ্মত বেমেজালি থাকিব। হাড় বা দাঁতৰ অসুখত তেওঁলোক ভুগিব পাৰে আৰু পাৰিবাৰিক অশান্তি লাভ হ'ব, শত্ৰুৰ দ্বাৰা প্ৰতাৰিত হ'ব, ক্ষতিগ্ৰস্ত হ'ব আৰু বিদ্যাৰ্থীসকলৰ সুনাম। এতিয়া আহিছোঁ আমি বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এই সপ্তাহটো অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি। তেওঁলোকে পুৰণা বিবাদ তেওঁলোকৰ মীমাংসা হ'ব, নতুন বন্ধু লাভ কৰিব, ব্যৱসায়ত উন্নতি লাভ হ'ব আৰু নতুন কৰ্মৰ সন্ধান পাব আৰু কৰ্মত সফলতা লাভ কৰিব আৰু বিবাহ উপযোগী পাত্ৰ পাত্ৰীসকলৰ বাবে অত্যন্ত সুন্দৰ, তেওঁলোকৰ সুন্দৰ সুখবৰে তেওঁলোকক আনন্দ কৰি ৰাখিব। আমি পোনে পোনে আহিছোঁ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত শুভ হ'ব এই সপ্তাহটো। বিবাহ উপযোগীসকলৰ বাবে সুখবৰে তেওঁলোকক আনন্দিত কৰিব, প্ৰেমত আনন্দ লাভ কৰিব, বিদ্যাত সফল হ'ব আৰু মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এই সপ্তাহটোত নতুন যান বাহনৰ ক্ষেত্ৰত লাভ হোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ যোগ আছে। আৰ্থিক উন্নতি হ'ব, কৰ্মোন্নতি পাব আৰু ৰাজ সাহায্য লাভ কৰিব আৰু মনোবাঞ্ছা পূৰ্ণ হ'ব। আমি আহিছোঁ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এই সপ্তাহটো অত্যন্ত সুন্দৰ হ'ব বুলি আমি ধাৰণা কৰিছোঁ বা এই ক'ব পাৰি। ঘৰুৱা সহায় লাভ কৰিব, পাৰিবাৰিক শান্তি স্থাপন হ'ব, কৰ্মত উন্নতি হ'ব, ব্যৱসায়ত উন্নতি হ'ব, ব্যৱসায়ীসকলৰ আৰ্থিক উন্নতিৰ যোগ, নতুন কৰ্মৰ সন্ধান পাব বা বন্ধু বা ভাতৃস্থানীয় লোকৰ পৰা তেওঁলোকে সহায় পাব। বিদ্যাৰ্থীসকলৰ কাৰণে অত্যন্ত সুন্দৰ। আমি আহিছোঁ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এই সপ্তাহটো সুন্দৰ হ'ব, কৰ্মব্যস্ততা বাঢ়িব, ধনাগম হ'ব, গৃহাদি কাৰ্যত মনোনিৱেশ হ'ব, সাংস্কৃতিক শিল্পীসকলৰ ক্ষেত্ৰত সন্মান বৃদ্ধিৰ যোগ, সামাজিক ব্যক্তিসকলে তেওঁলোকে সন্মান বৃদ্ধি হ'ব আৰু বিদ্যাৰ্থীসকলৰ কাৰণে অত্যন্ত সুন্দৰ। আমি আহিছোঁ লগে লগে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এই সপ্তাহটো অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি। বিশেষকৈ তেওঁলোকে শুভ সংবাদ তেওঁলোকৰ ক্ষেত্ৰত এই সপ্তাহটো থাকিব আৰু মানসিক কষ্ট পাব যদিও কিছু আৰ্থিক উন্নতিৰ যুগ, পুৰণি বিবাদ মীমাংসা হ'ব। অৱশ্যে তেওঁলোকে নানা সমস্যাত ভাৰাক্ৰান্ত হ'ব এই সপ্তাহটো। আমি আহিছোঁ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এই সপ্তাহটো অত্যন্ত সুন্দৰ হ'ব বুলি ক'ব পাৰি। ঘৰুৱা সম্পদ লাভ কৰিব, পাৰিবাৰিক সুখ শান্তি লাভ কৰিব আৰু দাম্পত্য সুখ লাভ কৰিব, তেওঁলোকে প্ৰশংসা লাভ কৰিব পাৰিব আৰু বিদ্যাৰ্থীসকলৰ বাবে অত্যন্ত সুন্দৰ। আমি আহিছোঁ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত তেওঁলোকে এই সপ্তাহটো কিছু অশুভ যুগৰ মুখামুখি হ'ব লাগিব, যে বন্ধুৰ দ্বাৰা তেওঁলোক প্ৰতাৰিত হ'ব, আৰ্থিক ক্ষতি হ'ব, মানসিক কষ্ট পাব, শাৰীৰিক অশান্তি পাব আৰু ঘৰুৱা বিবাদত তেওঁলোক লিপ্ত হ'ব, বিদ্যাৰ্থীত কিছু বাধাৰ সৃষ্টি হ'ব। আমি ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আহিছোঁ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত তেওঁলোকৰ এই সপ্তাহটো অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি, যে প্ৰশংসা লাভ কৰিব তেওঁলোকে, সাহিত্যৰ লগত জড়িত ব্যক্তিসকলৰ সুখবৰ আহিব, তেওঁলোকে সন্মান লাভ কৰিব, কৰ্মত সুসংবাদ পাব, কৰ্মোন্নতিৰ যোগ আৰু আৰ্থিক ক্ষেত্ৰত তেওঁলোকে লাভৱান হ'ব। বিদ্যাৰ্থীসকলৰ অত্যন্ত সুন্দৰ। মকৰ ৰাশিৰ ক্ষেত্ৰত আহিছোঁ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত শত্ৰুৰ দ্বাৰা ক্ষতি হ'ব এই সপ্তাহটো, বিদ্যাত বাধা পাব, আৰ্থিক ক্ষতিগ্ৰস্ত হ'ব, মানসিক যন্ত্ৰণা লাভ কৰিব, ঘৰুৱা বিবাদত তেওঁলোক লিপ্ত হ'ব পাৰে আৰু প্ৰতাৰণাৰ বলি হ'ব মকৰ ৰাশিৰ জাতক জাতিকাসকল। আমি আহিছোঁ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এই সপ্তাহটো অতি সুন্দৰ বুলি ক'ব পাৰি। তেওঁলোকে প্ৰশংসা লাভ কৰিব, সুখবৰ লাভ কৰিব, নিবনুৱাসকলে কৰ্মপ্ৰাপ্তি হ'ব আৰু বিশেষকৈ বিবাহ উপযোগী পাত্ৰ পাত্ৰীসকলে তেওঁলোকৰ পাত্ৰীসকলে পাত্ৰৰ খবৰ পাব, পাত্ৰসকলে পাত্ৰীৰ সুন্দৰ খবৰ পাব। আৰ্থিক উন্নতিৰ যুগ,
আৰু ভ্ৰমণৰ যুগ আছে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। আমি একেবাৰে শেষৰ ৰাশিটোলৈ আহিছোঁ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এই সপ্তাহটো কিছু ক্ষতিকাৰক হ'ব বুলি ধাৰণা কৰা হৈছে, যে আৰ্থিক ক্ষতিগ্ৰস্ত হ'ব, ব্যৱসায়ত লোকচান হ'ব পাৰে, মানসিক দুশ্চিন্তা বাঢ়িব, পুৰণি সমস্যাই উক দি উঠিব পাৰে, পুৰণি সমস্যাৰ বা পুৰণি বিবাদ পুনৰ উত্থান হ'ব পাৰে। আৰু যদিও ধৰ্মীয় চিন্তা চৰ্চাই তেওঁলোকক মনোনিৱেশ কৰিব, পুনৰ আমি এই সপ্তাহৰ দৈনিক এসপ্তাহৰ ৰাশিফল এনেধৰণৰ আছিল। আপোনালোকে চাই থাকিব।